যো ভাই সোনকাল পাবা না বুঝাই এই যাবি ৰ কালি ৰাতি কাজ আছে ফাকুৱাৰ খানা খাই এই পাঞ্জলটো ভাই কিমাননো মিট মছলা আবাৰ ঢালি দিছে মাংসত দি ফেলে একেবাৰে মোৰ এতিয়া কি হৈছে জানানে একে পিৰিত যোৱা হৈছে শুনছা উশাহ ললিয়ে যায় মোৰ এই তই হেৰি কৰছো নামছো এই তই চলো বাবা মই যাবই বাপা হাৰি কি আৰু জ্বালা কৰি মাৰ এই একো নহ'ব পাবি দে এই লাগছি যাব ইয়াতে বহিব লাগিব হাঁহৰ মাংস জ্বালা ভাই কোনে খাই তুই গেলো নহ'লে কানি কাপোৰ গেলো নহ'লি নে আজি কানি কাপোৰ গেলো কি অৱস্থা হ'ল হয় মোৰ ৰাম তেহে একেবাৰে সুখ পাইছোঁ কৈছোঁ দে কিমান হাগিলোঁ পোৱাৰ বে শেষে হোৱা নাই কি কৈছা কি কৈছা তাত কি কৈছা এইটো কি ধৰি থাক মই পটকে চাইকেলখন লৈ যায় এই পিঞ্জিৰাটো লৈ আহোঁ হে তই ধৰি থাকিবি এইখিনি হাত দি ফেলে লৈ যা বঢ়িয়া হে মই পটকা পিঞ্জিৰাটো লৈ আহোঁ যায় হে তই ধৰি থাকিবি দেই এই নেবি কিন্তু মই নাহাত নেকি চৰাইটো হ'লে মোৰে ভাল হ'ব বাপেকে চাব পাৰি নেকি একবাৰ অলপ লটো দেখোন কৰা নাই দেখোন চাব পাৰি নেকি লটো কৰা নাই দেখোন যাব নেকি এই ভাই ইমান দেৰি কৰিব লাগে নহয় এই কি কৈছা কাকিয়া এই কি কথা বতৰা হে আৰু টুপিটো ক'ত তোৰ এই টুপিৰ কথা পিছত কবি ৰ হা কোনোমতে আজি খালাজ হৈছোঁ এই বহুত ভাগ্য এই টুপিটো আগত পৰি ফেলালে এটো বেটো হ'ল টুপিয়ে পেলাই দিলোঁ বহুত দেৰি কৈছে দেখোন এতিয়া আহিয়ে পোৱা নাই দেখোন ময়ে চাওঁ নেকি চৰাইটো এই আৰু নাহিব আন পাইছোঁ দেই চাওঁ যাব নেকি লটো দেখোন নকৰে দেখোন চৰাইটো চাওঁ নেকি একবাৰ গু দেখোন এই চালা এতিয়া হাগব জাগা পোৱা নাই চালা চোৱাৰ চালা কুকুৰ চালা এনেকৈ মই হেৰি কৰিব লগাইছোঁ হে চালা কি মানুহ হোৱাই নাই নহয় মালটো এই কি মই চাইকেল জমা নহয় এই একো নহয় এই নহয় খোজকাঢ়ি যাব লাগিব ভাই খোজকাঢ়ি যাব লাগিব এই কি থোৱাই নাই বাপা নহ'লে মোৰ পেণ্টটো লেটা পেটা হ'ব আৰু হে ঘৰত গম পই একেবাৰে গালি খাই মৰিব লাগিব লাহে মই কিন্তু যোৱা যাব নোৱাৰোঁ দেই এই যোৱা যাব নোৱাৰোঁ কিন্তু মই ভাই মই জ্বালা ঐ ভাই কি কাৰ গু চালা খুচি হেৰি হাতী দি লাৰি পেলালোঁ চালা তোক মই চাই ল'ম চালা তোক আৰু একদিন পাম নহয় তোক বাপেকে চালা গুটোতো লালোৱে চালা এই টুপিটোকে মোৰ হেৰি হ'ব এই টুপিটোকে মই লৈ যাওঁ মোৰে ভাল হ'ব মই মূৰত হেৰি লগাই লওঁ এই হেৰা কি দেখাই আছে ইয়াতে মই আকৌ ধৰিব পৰা নাই কি ধৰিব পৰা নাই মই পঢ়িব শুনিব নাজানা মানুহ নহয় মোক কিয় সুধিছা মোক কিয় সুধিছা পঢ়িব নাজানা নাজানোতো আৰু এই ময়ো মাষ্টৰে দেখাই আছে এতিয়া আকৌ চাইচোন চাওঁ মই আকৌ ধৰিব পৰা কাৰোবাৰ মাটি ধৰিব নহয় এতিয়া আমি আকৌ এওঁলোকৰ তাত যাব আহিছোঁ কিবা লিখি থৈছে আকৌ ভাইটি এইফালে আছোঁ হয় কওক এই আমি দুটাই একেবাৰে আখৰ চিনিব নোৱাৰা মানুহ এই ইয়াতে কি লেখাই আছেনো মই কুকুৰ এই নহয় ইয়াতে কি লেখাই আছে মই কুকুৰ এই নহয় আমি সেইটো কোৱা নাই ইয়াতে কি লেখাই আছে মই কুকুৰ হেত তেৰিকা বুজি নাপা নেকি তুমি আমাতকৈ মুখ্য নেকি ইয়াতে কি লেখাই আছে মই কুকুৰ এই তই কুকুৰে হ'লি বা তোৰ বাপেৰে কুকুৰ হ'ল এটাই কি লেখাই আছে আমাক সেইটোহে লাগে মই কুকুৰ এই মাথা ই খালাবই আমাৰ
কোৰ কি মাতি আলো এই ভাই এতিয়া কুকুৰ এতে কি লেখা আছে সেইটো সুধি আছো আমি কৈ আছো ইয়াতে কি লেখাই আছে মই কুকুৰ এ প্ৰভু হেৰা এতে কি আছে ভাই মই কুকুৰ কি কৈ হেৰা এইবিলাক জানে নে নাজানে হেৰা তুমিয়ে কুকুৰ হ'লি বা তোমাৰ বাপে কুকুৰ হ'ল আমাৰ সেইবিলাকৰ দৰকাৰ নাই ইয়াতে কি লেখাই আছে সেইটো ক'ব লাগে মই কুকুৰ এনেকুৱা কুকুৰ দেখা এই তুমি পঢ়া শুনা কৰা নাই নেকি এৰা কৈছো কিয় নকৰিম হে কৈছো কিমানলৈ পঢ়িছিলি স্কুলত গৈছো মই স্কুলত গৈছিলি কিন্তু এটা কি লেখাই আছে সেইটো ক'ব না মই কুকুৰ বেলেগ কুকুৰ বেলেগ কুকুৰ এনেকুৱা কুকুৰ দেখোন দেখা নাছিলে আগতে হে আহিছে আপুনি মানে মই কুকুৰ ভাই এনেকুৱা কুকুৰ হেই আৰু কাৰো আগত নকবি দেই ভাই শুনছা আমিতো নাজানো পঢ়িবা শুনবা এই তুমি জানা বুলি মাতি আনিছিলো এতিয়া ইয়াতে লেখাই আছে কি দাদা ইয়াতে লেখা আছে এয়া মই কুকুৰ বুলি ইয়াতে লেখা আছে মই কুকুৰ দাদাহঁতে সুধি আছে নাই ইয়াতে কি লেখা আছে আমি মই কুকুৰ বুলি কৈ আছা তুমি আকৌ কাৰণে বিধৰ কুকুৰ হেৰা তুমি ক'ব পাৰা নহয় ইয়াতে কুকুৰ মই কুকুৰ বুলি লেখাই আছে বুলি ইমান পঢ়া শুনা মই কুকুৰ বুজি পাইছা বোলে বিয়ে পাছ আকৌ বিএ পাছ কাৰণেতো মই পঢ়ি দিব পাৰিছো আপোনালোকক মই কুকুৰ বুলি লেখা আছে মই কুকুৰ সেইটোৱে তুমিতো ক'ব পাৰা আমাক বুজাই পেলাই এটা মই ক'লো ক'ত যাব আহিছা নেকি আমি অলপ কথাত যাব আহিছিলো আমি ভাবছো আৰু কিবা লেখাই আছে জানো যাব নোৱাৰি বুলি ভাবি পেলাই আৰু গৈছো সেই কুকুৰৰ কথা আছে সেই ৰচনৰ এই এওঁলোকৰ কিবা বিয়া হোৱাৰ কথা আছিলে তোলনি বিয়া গেল নেকি এই তোলনি বিয়া গেলে দেখোন মাজতে দাদা হা মাজতে গেছি কি তাৰিখ ভুল লাগিল নেকি এই আমাক মানুহটোৱে ভুলকৈ দিছে তাৰিখ ভুলকৈ দিছে তাৰিখ তাৰমানে আমি এনেকৈ জানো ব্ৰহ্মা বিষ্ণু বুলিয়ে ধৰছো এনেকৈ আমি ফুৰিয়ে তাৰমানে এতিয়া ধৰ এতিয়া চৈতৰ মাহ পৰিল নহয় আমাৰ অলপ দিগদাৰ হৈছে চলা এই ফাগুনৰ কেইদিনত আমাৰ মিছ নাছিল মানে হেৰি আছিলে বুকিং থাকে তাৰমানে আমি খবৰ পাওঁ হে বহুত মানুহ দেখা হেৰি কৰক আপোনালোকে যাওক যাই পেলাই কি কৰক আমাৰ ৰখা থাকিব পাৰে ক'ৰবাত ভাঙাৰ পিছত যায় আৰু ভাঙা সভাত ৰাধি লাভ নাই এৰা হয় না যাওক 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 এই নেগেলি বেয়া পাব আহিছোঁতো এই সাৰেঙৰ পৰা চকল মাৰি মাৰি আহিছোঁ সাৰেঙৰ পৰা আহিছে না হয় 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 আকৌ এটা কথা হ'ল নহয় এই কিবা হ'ব দে হয় নে এই মুচিম যুগ এই ভাই মাতছো এই গেছটো পাঠাই খুৰী আহক হয় হয় বহিম দে হ'ব দে বাৰু আপুনি হেৰি কৰক এই পানী আনকচোন 2 গিলাচ পানী খাওক পানী আনিম বহকচোন আপুনি হ'ব দে বহিম দে পানী আনক হ'ব দে এখেতে দেখোন পানী নাখালা আকা ঐ এখেতে ঐ গিলাচত পানী নাখায় এই ডাবৰ বা এই বাল্টিং এই তাতে পানী খায় আৰু পানীটো হয় চোতালত নাখায় এই বস্তিৰ পিছফালে খায় বেলেগ জীৱ এওঁ বুজি পাইছেনে হ'ব দে মই বাল্টিঙত আনি দিম দে হয় বাল্টিঙত লৈ আহক আপুনি বহক মই বাল্টিঙত পানী আনিম হয় হয় মই আৰু গম পাই আছো আৰু জালত আছো মই জানানে ফেণ্টত লাগছে নেকি আৰু ভাল বুদ্ধি লগাইছা কিন্তু তই নহ'লি নে মোৰ অৱস্থা বেয়া হ'ল হৈ আজি সেইকাৰণেতো মই পানী আনিব দিছোঁ বাল্টিঙত এনে আনিব দিয়া নাই এতিয়া পিছফালে যাই ঠিকে আছে বঢ়িয়া বুদ্ধি লগাইছা হা ঠিক আছে আহিছিলি ল বঢ়িয়া হে মই তাতে খাই আহোঁ যে পানীখিনি হে দাদা এইটো কি মানুহ বাল্টিঙত পানী খোৱা মানুহ এয়া প্ৰথম দেখিলো তেনেকুৱাই বেলেগ জীৱ মানুহ নে কিবা বেলেগ বস্তু এইটো নাই মানুহে তাৰমানে তেওঁৰ নিয়ম নীতি সেনেকুৱাই তাৰমানে বা আচৰিত হৈছো আজি দুই ভাই ভাল বাচন আহি আজি এই চৰাই ধৰাৰ পৰা কি হ'ল আৰু ভাই ই জানো ভাই থাপ মাৰি ধৰি পেলাই লেটো পেটো হ'ল জানো কেনেই
কেনেই ইয়াৰ মাটি থাকবা নেৰে মোক দে দাদা আপুনি বহকচোন আৰু 2 কাপ চাহ বনাই লৈ আহোঁ মই ঐ ভাই ঐ শুননা নাই আমাৰ সময় লাগে নহয় বাপ 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 এতিয়া কোনোবা এই দেখা পালি গোটাই গোটাই লাজ লগৰ বাপ ঐ ভাই আহ আহ আহ